মই যুগল কলিতাই কৈছোঁ। আজি জানুৱাৰী 7 তাৰিখ। আমাৰ ইয়াত আজি বৰফ পৰিছিলে ৰাতিপুৱা অলপ, আৰু এতিয়াও পৰি আছে অলপ অলপকৈ। দেখুৱাইছোঁ মই ঘৰলৈ গৈ আছোঁ। সন্ধিয়া 5টা বাজিবৰ হৈছে। এতিয়া চাওক চাৰিওফালে এয়া বৰফ পৰি আছে। আপুনি দেখিব পথাৰত বৰফ আছে। ৰাস্তাটো চাফা কৰি দিয়ে ইয়াত। ৰাস্তাৰ চাৰিওফালে সৰল গছ আছে, সৰল গছত বৰফ লাগি আছে। আৰু সন্ধিয়া হ'বৰ হৈছে, তথাপিও লাহে লাহে অলপ অলপকৈ বৰফ পৰি আছে। বেছি বৰফ নহয়, কিন্তু এতিয়া তাপমাত্ৰাটো হ'ল 26 ডিগ্ৰী ফাৰেনহাইট, তাৰমানে ধৰক বিয়োগ 3 বা বিয়োগ 4 ডিগ্ৰী চেণ্টিগ্ৰেড। এতিয়া বৰষুণ পৰিলে, অলপ বৰষুণ পৰি আছে, মাজে মাজে বৰফ পৰিছেতো, এইটো বৰফ হৈ যাব ৰাতিলৈ। আৰু মই ঘৰৰ পৰা কিমান 4-5 মাইল দূৰত আছোঁ। 4 মাইল নহ'ব চাগে, 3 মাইলমান হ'ব। সিফালৰ পৰা গাড়ীবিলাক আহি আছে। মই সাৱধানে চলাইছোঁ, এটা হাতে গাড়ী চলাইছোঁতো। মই মানে কেমেৰাটো ধৰি আছোঁ, ফোনটো ধৰি আছোঁ। দুইফালে দেখিব বৰফীয়া বননি আৰু বৰফৰ ৰাস্তাৰ দুয়োকাষে বৰফৰ দৌম আছে। খুব বেছি বৰফ নহয় আচলতে, কেতিয়াবা ইয়াত বহুত বৰফ পৰে। এইটো চাগে কিমান 1-2 ইঞ্চি 3 ইঞ্চি বৰফ হ'ব, কিন্তু কেতিয়াবা মানে অসম্ভৱ বৰফ পৰে। কেতিয়াবা 1 ফুট 2 ফুট তেনেকৈ বৰফ পৰিব পাৰে। মই চাওঁ, মই ঘৰ পামগৈ এতিয়া। ঘৰ পোৱাৰ লগে লগে মই আৰম্ভ কৰি দিম, মই বন্ধ কৰি দিম এই কেমেৰাটো। কিন্তু কেনেকুৱা হয় চাওঁ ঘৰৰ ওচৰত অলপ বৰফটো বেছি হয়। মোৰ ধৰক সোমাই যোৱা বাটটোত পামগৈ এতিয়া, আৰু ধৰক 1-2 মিনিট বাকী আছে। এই শব্দ এটা হৈ আছে হোৱানি, এইটো গাড়ীখন গৰম কৰি ৰাখিছে, নহ'বা গাড়ীৰ ভিতৰখন ঠাণ্ডা হৈ যায়। আৰু এইফালৰ পৰা গাড়ী আহি আছে। ইয়াত এইখন গাড়ী পৰিলে, দেখিছেনে? এইখন গাড়ী কেনেবাকৈ পৰিলে হ'বলা বৰফত। গাড়ীখনৰ পতকা লাগি আছে, পতকা হৈ পৰি আছে সন্মুখত, গতিকে বোধহয় পৰিলে, পৰি কিবা খুন্দিয়ালে। পামগৈ এতিয়া, আৰু বেছি দূৰ নাই। হাই ফৰেষ্ট ব্ৰেচ বুলি কয়। এইখিনি যে কিছুমান ঘৰ আছে ভিতৰত, দেখা নাপাব চাগে বৰফৰ কাৰণে। এইটো মোৰ ঘৰৰ ৰাস্তাটো আহি আছে, মহাজন ৰোড বুলি কয়। মহাজন ৰোড আহি আছে, মহাজন ৰোড আহিব এতিয়া। সেইফালে এখন গাড়ী আহি আছে, চাওকচোন। এই বৰফ ঠেলি ঠেলি খান্দি পঠিয়াই দিছে। এইটো স্ন' প্লাউ বুলি কয়, মানে ধৰক অসমীয়াত ভাঙনি কৰিবলৈ গ'লে হ'ব বৰফৰ হাল বাই যোৱাৰ নিচিনাকৈ, মেচিনেৰে হাল বাই যোৱাৰ নিচিনাকৈ বৰফবিলাক ৰাস্তাৰ পৰা কাটি কাটি পেলাইছে। ৰাস্তাৰ কাষত অলপ বৰফ আছে, খুব বেছি নাই, তথাপিও আছে। মই এতিয়া ইয়াতে ঘূৰিম। এই ৰাস্তাটো মহাজন ৰোড, তাৰ পৰা আধা মাইলমান ঘৰলৈ বাকী আছে এতিয়া। মই ঘৰলৈকে বাৰু কেমেৰাটো চলাই যাম। সাৱধান গাড়ীখন ঘূৰাইছোঁ নহয়, গতিকে বৰফত গাড়ী ঘূৰাবলৈ সাৱধান হ'ব লাগে। বা পিছলত মানে পৰি যাব পাৰে, পিছল খাই মানে বাগৰি পৰিব পাৰে গাড়ীখন, বা গাঁতত পৰি যাব পাৰে সাৱধানে নচলালে। লাহে লাহে চলাইছোঁ এতিয়া আমাৰ ঘৰৰ ওচৰখিনি পাইছোঁহি, আৰু 1-2 মিনিটৰ ৰাস্তাত আছে, বেছি নাই। এইফালে এটা ঘৰ আছে, সেইফালে দূৰত কিবা এটা হেৰিৰ টাৱাৰৰ নিচিনা, ষ্টাম্পৰ নিচিনা, চেলফোনৰ ষ্টাম্প নেকি, মানে ম'বাইল ফোনৰ ষ্টাম্প নেকি। আমাৰ ঘৰটো আহি আছে এইখিনিতে, টিম্বাৰ মেডো ড্ৰাইভ বুলি কয়। আমি পাই যাম এতিয়া। মই লাহে লাহে চলাইছোঁ সাৱধানে, তথাপিও এইটো অলপ কৰা উচিত নহয়। মই চলাইছোঁ এটা হাতেৰে।
এই বৰফত বৰফত মাৰি গ'লে হেৰিৰ নিচিনা হৈ যায়, পিছল আমাৰ খেলুৱৈৰ নিচিনা বস্তু বেছি বেয়া হয়। খেলুৱৈত যে পৰে আমাৰ মানুহ বা পাকাত পৰে যে এনেকুৱা কেতিয়াবা, সেইখিনিতে মই ঘূৰিব লাগিব পুৱাতে, মই ঘূৰিম এতিয়া পুৱাতে। এইটো আমাৰ ঘৰৰ ওচৰত পালোহি আৰু পালোহিয়েই, চেটলাৰ্ছ ৰেঞ্চ বুলি কয়, দেখিছোঁ নেকি ইয়াত চেটলাৰ্ছ ৰেঞ্চ। মই সোমালোঁ আমাৰ ঘৰৰ বাটত, এতিয়া মোৰ ঘৰত সোমাম, আমাৰ ঘৰত সোমাম। ইফালৰ পৰা গাড়ী এখন আহি আছে, গতিকে মোৰ ঘৰত সোমাম এতিয়া, অলপ সাৱধানে সোমাব লাগিব। গাড়ী চাফা ঘৰত চাফা কৰি গ'ল, কিন্তু ঘৰৰ আগত বৰফ পৰি আছে। ঘৰত পাইছোহি, ঘৰ পাইছোহি মই এতিয়া, ঘৰৰ পদূলিত সোমালোঁ, এইটো আমাৰ ঘৰটো, পদূলিত সোমালোঁ। মই গেৰাজৰ দুৱাৰখন খুলি দিম এতিয়া, তাত গাড়ীখন মই পাৰ্কিং কৰি ৰেকৰ্ডিংটো বন্ধ কৰি দিম। এইটো আহিছে গেৰাজটো। গাড়ীখন নচলা হৈছে দেই, অলপ দিগদাৰী হৈছে গাড়ীখন। গাড়ীখন হেৰি হৈ গ'ল, মই গাড়ীখন সোমাব লাগিব, গতিকে মই এতিয়া ৰেকৰ্ডিং বন্ধ কৰি দিছোঁ।